নমস্কাৰ বন্ধুসকল, পুনৰবাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই আছোঁ গোলাঘাট জিলাৰ এখন উদ্যানত আছোঁ আৰু এই উদ্যানখন হৈছে শিশু উদ্যান। আৰু ইয়াৰ পৰা মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। সঁচাকৈ আচলতে বৰ সুন্দৰ উদ্যান হয়। আপোনালোকে কেতিয়াবা যদি গোলাঘাট ফালে আহে আপোনালোকে সোমাব, খুব ধুনীয়া উদ্যান হয়। মই ইয়াৰ পৰা আপোনালোকক সমগ্ৰ পৰিৱেশ দেখাম আৰু ইয়াৰ পিছত মই এটা বেলেগ ঠাইলৈও যাম। মই তাৰ পৰা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তেনে ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে যদি যোৰহাট দিশৰ পৰা আহে তেতিয়া আপোনালোকে দেৰগাঁও পাই চাৰিআলিৰ পৰা বাওঁহাতে সোমাই দিব। যিটো ৰাস্তা গোলাঘাটলৈ গৈছে সেইটো ৰাস্তাৰে সোমাই আহি থাকিব। আহি এটা ৰেল ক্ৰছিং পাব। ৰেল ক্ৰছিংটো পাৰ হৈ কুৰালগুৰি চাৰিআলি পাব। চাৰিআলিৰ পৰা সোঁহাতে সোমাই দিব আৰু সোমাই আপোনালোকে চিধা গৈ থাকিলে পাই যাব। বন্ধুসকল, উদ্যানখনৰ ভিতৰলৈ সোমাই আহিছোঁ আৰু এবাৰ চাই লওঁ আহকচোন উদ্যানখন। আৰু যিসকল কণ কণ ল'ৰা ছোৱালী আছে তেওঁলোকে আহি আচলতে ইয়াত খুব ভাল পাব। ইয়াতে তেওঁলোকে খেলিবৰ কাৰণে আচলতে বহুত বস্তু এনেকুৱা বনাই থোৱা আছে। চুচৰা আছে, জোলনা আছে আৰু যিখন বিল আচলতে সেই বিলখন সেইখন দেখিছে। মই আৰু দেখাই থাকিম আপোনালোকক। আগলৈও দলং আছে। তেনে ব'লক আমি দলঙৰ ফালে যাওঁ। এই উদ্যানখনৰ ভিতৰত আচলতে এটা খুব ধুনীয়া ঠাই আছে, খুব ধুনীয়া পৰিৱেশ আপোনালোকক মই দেখাই আছোঁ। এইবোৰ আপুনি দেখিছে গছত এনেকৈ বটলবিলাক লগাই থৈছে। বটলবোৰ লগাই থোৱা আছে আৰু এনেকৈ আচলতে এটা খুব ধুনীয়া ডিজাইন ঠিক কৰিছে। আৰু
আপোনালোকে যদি চাহ তাহ খাই আচলতে বেক চাইডে যিখন আছে সেইখনতে আপোনালোকে চাহ আৰু ফাষ্ট ফুড আপোনালোকে পাব, তাতে অৰ্ডাৰ কৰিব পাৰে। আৰু যিসকলে আচলতে এতিয়ালৈকে এই উদ্যানখনলৈ অহা নাই তেওঁলোকক মই ডেছক্ৰিপশ্যন বক্সত এড্ৰেছটো মই দি দিম, আপোনালোকে এড্ৰেছৰ মতে, আৰু যদি মই পাৰোঁ গুগল মেপো দি দিম, আপোনালোকে সেই গুগল মেপত দ্বাৰা আপোনালোকে ইয়ালৈ আহিব পাৰিব আৰু উদ্যানখন চাওক এবাৰ, খুব ধুনীয়া। আৰু ইয়াতে চবতকৈ ইণ্টাৰেষ্টিং কথা হ'ল ইয়াতে আপোনালোকে ব'টিঙো কৰিব পাৰিব। ওচৰতে এখন বিল আছে, বিলত আপোনালোকে ব'টিং কৰিব পাৰিব। আৰু মই আপোনালোক বৰ্তমান ব'টিং কৰি আছোঁ, এয়া পানীৰ ওপৰত ব'টিং কৰি আছোঁ, ব'টিং চলি আছে, দেখিছে মজা লাগিছে, খুব বঢ়িয়া লাগিছে পানীৰ ওপৰত ব'টিং কৰি। আপোনালোকে আহক, যিসকলে আচলতে ইয়ালৈ অহা নাই আপোনালোকে আহক, চাওক, খুব মজা, খুব ধুনীয়া। ইফালে এখন দলং বনাই থোৱা আছে, আপোনালোকে দলঙত উঠিব পাৰে, মজা। ভাগৰ লাগি গৈছে, তথাপি আপোনালোকক দেখুৱাম ব'টিংটো। এয়া নাৱৰ ওপৰত থিয় হৈ আচলতে আপোনালোকক গোটেই পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ। ইয়াতে আচলতে আপোনালোকে ব'টিং কৰিব পাৰিব, সকলো সুবিধা আছে ইয়াত। লাইফ জেকেটো দিছে পিন্ধিবলৈ, সেইটো এটা খুব ভাল লাগিলে। আচলতে যিখন দলং মই তলৰ পৰা দেখুৱাই আছিলোঁ পানীত থাকোঁতে, যেতিয়া মই নাও চলাই আছিলোঁ, সেই দলংখনত বৰ্তমান মই আহি উপস্থিত হৈছোঁ। আৰু দলংখন কাঠেৰে খুব ধুনীয়াকৈ নিৰ্মাণ কৰিছে। আৰু ইয়াৰ ওপৰৰ পৰা যিটো ভিউ আচলতে মই এই ভিউটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু দেখিছে এনেকুৱাকৈ ফ্লেগ লগাই দিছে, যিটো কাৰণত আপোনাৰ দূৰৰ পৰাই আচলতে এই দলংখন খুব ধুনীয়াকৈ ফুটি উঠে, জিলিকি উঠে। আৰু এই ফ্লেগবিলাক সেইকাৰণে লগাই দিয়াৰ কাৰণে খুব ধুনীয়া দেখিছে। আৰু এই দলংখনতো এনেকুৱা এটা সৰু সৰু ভিউ পইণ্ট বনাই থৈছে, এইকেইটা আপোনাৰ সৰু সৰু ভিউ পইণ্ট হয়। ইয়াৰ পৰা আপুনি খুব ধুনীয়াকৈ আপুনি ইয়াত যি আচলতে ঠাণ্ডা বতাহ বলি আছে, সেই বতাহ আপোনালোকে ল'ব পাৰিব। আৰু কিবা এটা ভাল লাগিছে, জেগাটো খুব ধুনীয়া লাগিছে, দেখিছে খুব ধুনীয়া। আৰু দলং আৰু এখন আছে, দুখন দলং আছে, সেইখন অলপ সৰু হয় দলং, এইখন দীঘল দলং হয়। আৰু ইয়াৰ পৰিৱেশটো আচলতে খুব ধুনীয়া, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা। আচলতে পানী আছে, গছ গছনি আছে, আৰু আপোনালোকে আচলতে আহিলে ইয়াত গম পাব, খুব ধুনীয়া এখন উদ্যান হয়। তো যদি আপোনালোকে সময় পায় কেতিয়াবা, আপোনালোকে নিশ্চয় ইয়াত আহিব বুলি মই আশা কৰিলোঁ। আৰু যদি মোৰ ভিডিঅ'বিলাক আপোনালোকে চাই ভাল পাইছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে শ্বেয়াৰ কৰি দিব ভিডিঅ'বিলাক, যাতে সকলোৱে এই জেগাটো চিনি পায় আৰু সকলোৱে যেন আহে। কাৰণ ইয়াতে আপোনাৰ এটা কমিটি আছে, যিটো কমিটিৰ দ্বাৰা আচলতে এই উদ্যানখন চলায়। আৰু কথা এটা ভাল লাগিলে যে ইয়াতে সকলোবোৰ মহিলাসকলে আচলতে খুব ধুনীয়াকৈ আপোনাৰ চাফ চিকুণে চাওক আপুনি, বা আপোনাৰ পৰিৱেশটোৱে চাওক, খুব ধুনীয়াকৈ আচলতে তেওঁলোকে ৰাখিছে। গতিকে যিসকল মহিলাই আচলতে এই উদ্যানখনৰ লগত জড়িত, সকলোকে মই ধন্যবাদ জনাইছোঁ। এতিয়া ব'লক আমি আগফালে যাওঁ।
দেখিছে খুব ধুনীয়াকৈ আচলতে ফুল লগাই থৈছে। আচলতে যথেষ্ট পৰিষ্কাৰ জাগাটো। বন্ধুসকল, এটা খুব ধুনীয়া বস্তু দেখা পালোঁ। আচলতে বাঁহেৰে নিৰ্মাণ কৰিছে, নাৱৰ শ্বেপত আচলতে এইটো বাঁহেৰে নিৰ্মাণ কৰিছে আৰু ওপৰত খেৰ দিছে, আপোনালোকে দেখা পাইছে। খুব ধুনীয়া এনেকৈ নিৰ্মাণ কৰিছে। এইবোৰ চব পূৰা বাঁহ আছে, বাঁহেৰে নিৰ্মাণ কৰিছে। আপোনালোকে দূৰৰ পৰা দেখিলে এনেকুৱা লাগিব যেন নাও এখনত উঠি আছোঁ। আৰু লগতে আছে বিলখন। চব এখন নৈ নহয়, এখন বিল হয়, ডাঙৰ বিল। আৰু ওচৰতে আচলতে আমাৰ জাতীয় পতাকাখন উৰি আছে, দেখা পাইছে। জাতীয় পতাকাখন ওপৰতে উৰি আছে। এইখন আচলতে ইয়ালৈ আহি আৰু যাবলৈ মন যোৱা নাই। এবাৰ আহিলে আচলতে গম পাব ইয়াৰ পৰিৱেশটো কেনেকুৱা। আৰু মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোক সকলোকে এটাই আহ্বান কৰিব বিচাৰিছোঁ, আপোনালোকে আহক আৰু এই গোলাঘাট জিলাৰ যি শিশু উদ্যানখন আছে, মই সকলো ঠিকনা মই ডেছক্ৰিপশ্যন বক্সত দি দিম। আৰু আপোনালোকে সেই ডেছক্ৰিপশ্যন বক্সৰ পৰা ফোন নম্বৰ মই তাত দিয়া থাকিব। ফোনত কণ্টেক্ট কৰি আপোনালোকে পৰিয়ালৰ লগত আহি ইয়াত বনভোজো খাব পাৰে আৰু আপোনালোকে ইয়াত ফুৰিবও পাৰে। গতিকে মই আপোনালোকক গোটেই ঠিকনাটো দিম, আপোনালোকে আহিব। ইয়াৰ পৰিৱেশটো খুব ধুনীয়া। আৰু এটা বস্তু দেখা পাইছোঁ, আপোনালোকক দেখাবলৈ যাম, ব'লক।